কৈছিলে যে অৰুণোদয় অধ্যক্ষ মহোদয় 2020-21 বৰ্ষত আৰম্ভ কৰা অৰুণোদয় আঁচনিখন মহিলা সবলীকৰণৰ দিশত এক অন্যতম বৃহৎ পদক্ষেপ। এই আঁচনিখনে পৰিয়ালৰ প্ৰধান মহিলাগৰাকীলৈ প্ৰত্যক্ষভাৱে ধন হস্তান্তৰণৰ ক্ষেত্ৰত এক সফল ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। এই আঁচনিখনে ৰাজ্যখনৰ মহিলাসকলৰ সবলীকৰণৰ দিশত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিখনৰ জৰিয়তে পৰিয়ালৰ মহিলা সদস্যসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ উদ্দেশ্যে তেওঁলোকলৈ মাহিলী 830 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মাহে আজিলৈকে 20,21,500 গৰাকী হিতাধিকাৰীলৈ 167.78 কোটি টকা মোকলাই দিয়া হৈছে। মহোদয়, ক্ষেত্ৰীয় পৰ্যায়ত আঁচনিখনৰ ব্যাপক পৰ্যালোচনাৰ বাবে আমাৰ চৰকাৰে প্ৰতিটো বছৰৰ এটা মাহ অৰুণোদয় মাহ হিচাপে ঘোষণা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই সদনৰ সকলো মাননীয় সদস্যক অনুৰোধ জনাইছোঁ যে যিসকল যোগ্য হিতাধিকাৰী সেইসকলে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব লাগে। তেনেকুৱা ধৰণৰ যদি কিবা অযোগ্য হিতাধিকাৰী থাকে সেইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ইয়াত প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ, যিয়ে যোগ্যতাৰ ভিত্তিত হিতাধিকাৰীসকলৰ অন্তৰ্ভুক্তিকৰণ আৰু বহিষ্কৰণতো সহায় কৰিব। তদুপৰি তেনে অৰুণোদয় পৰিয়ালসমূহৰ সবলীকৰণৰ বাবেও হিতাধিকাৰীসকলৰ ঘৰৰ সমূহত আমি অৰুণোদয় এক লঘু আমি তাত দিবৰ কাৰণে প্ৰস্তুত কৰিছোঁ, যাতে অৰুণোদয় পৰিয়াল হিচাপে সেই পৰিয়ালটোৱে গৌৰৱ অনুভৱ কৰিব পাৰে। মহোদয়, আমি প্ৰত্যেকটো পৰিয়াললৈ আগবঢ়োৱা মাহিলী সাহায্য 830 টকাৰ পৰা আমি 1000 টকালৈ আমি বৃদ্ধি কৰিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিশ্ৰুতি দিছিল যে তেখেতে এই আঁচনিখন আৰু আগবঢ়াই লৈ যাব নতুন ৰূপত। গতিকে সেইখিনি কথাও মই সদনত নিষ্ঠা সহকাৰে কৈছোঁ যে এই আঁচনিখনৰ সংবোধনৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে আগন্তুক দিনবিলাকত ব্যৱস্থা গ্ৰহণ কৰিম। অধ্যক্ষ মহোদয়, মই আৰু এটা কথা ক'বলৈ পাই ভাল পাইছোঁ যে এই আঁচনিখনত কেৱল 1000 টকা পুঁজি বৃদ্ধিয়ে নহয়, আমি এই আঁচনিৰ অধীনত 6,37,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিছোঁ। এতিয়া অধ্যক্ষ মহোদয়, এই ক'ভিড সৃষ্ট এই পৰিৱেশত এই আঁচনিখনত আমি সম্পূৰ্ণভাৱে আমি অসমৰ 26,57,500 পৰিয়াল ইয়াত অন্তৰ্ভুক্ত হ'ব। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ মুঠ পৰিয়ালৰ সংখ্যা হৈছে 65 লাখ। আজি এইখন আঁচনি মই ভাবোঁ যে এখন সৰ্ববৃহৎ আঁচনি, যিখন আঁচনিয়ে অসমৰ মুঠ পৰিয়ালৰ 40% ইয়াত অন্তৰ্ভুক্ত হ'ব। মই বেলেগ ৰাজ্যত কেনেকুৱা নাজানো, কিন্তু মই অসমৰ ক্ষেত্ৰত মই দি ক'ব পাৰোঁ যে এইখন সৰ্ববৃহৎ আঁচনি যিখনে প্ৰায় 40% পৰিয়ালক ইয়াত সামৰি লৈছে। অধ্যক্ষ মহোদয়, সেইবাবে মই পুনৰ গৌৰৱেৰে কৈছোঁ যে এই বিশেষ আঁচনিখনৰ কাৰণে মই 1800 কোটি টকা এই বছৰ আমি ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, অসম মালা ইতিমধ্যে মই আগতেও এই আঁচনিখনৰ বিষয়ে চমু আভাস দিছিলোঁ। এই আঁচনিখনে আমাৰ ৰাজ্যিক ঘাইপথসমূহ গুৰুত্বপূৰ্ণ জিলা পথ এক ৰোড নেটৱৰ্ক স্পীড হাইৱে কৰিবৰ কাৰণে ধজ্জাবাহী অসম মালা কাৰ্যসূচী অসমত দ্ৰুতভাৱে চলি আছে। ইতিমধ্যে প্ৰায় 2,279.55 কোটি টকা ব্যয় সাপেক্ষে 262 কিলোমিটাৰ দৈৰ্ঘ্যৰ 13টা অতিৰিক্ত পথৰ কাম হাতত লোৱা হৈছে আৰু ই চলি আছে। অতিৰিক্ত গুৰুত্বপূৰ্ণ পথ পৰিকল্পনা বিবেচনাধীন হৈ আছে। অসম মালাৰ অধীনত ৰূপায়ণ কৰিবলগীয়া প্ৰায় 5,556.25 কোটি টকা, মুঠ 2টা বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প ক্ৰমে 250 কিলোমিটাৰৰ বাবে AIBৰ সাহায্যপ্ৰাপ্ত আৰু এছট্ৰিপৰ 313 কিলোমিটাৰৰ বাবে ADBৰ সাহায্যপ্ৰাপ্ত আৰ্নিপৰ প্ৰকল্প যুগুতকৰণৰ কাম আগবাঢ়িছে আৰু ইয়াৰ আহৰণৰ কামো চলি আছে। চলিত বৰ্ষতে ইয়াৰ কাম কাজ আৰম্ভ হ'ব। চলিত বৰ্ষত আৰু 4টা পথৰ কাম আমি হাতত লৈছোঁ আৰু আমাৰ সফল প্ৰয়াসক আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। 1 নম্বৰতে হ'ল 74 কিলোমিটাৰ দৈৰ্ঘ্যৰ কোকৰাঝাৰৰ পৰা বাছবাৰী হৈ ৰূপসী বিমানবন্দৰলৈ। দ্বিতীয়তে হৈছে 50 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰৌতাৰ পৰা মিছামাৰীলৈকে। তৃতীয়তে হৈছে ঘগ্ৰাবস্তি হৈ গহপুৰ ধলপুৰ 28 কিলোমিটাৰ পথ আৰু চতুৰ্থতে হৈছে 38 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ 52 ডিৰাগঘেট আৰু বিজুলী ভৱন টু পেঙেৰি। তদুপৰি অন্যান্য পথৰ কাষত 1 কিলোমিটাৰ এখন গুৰুত্বপূৰ্ণ দলঙেৰে লখিমপুৰ আৰু বেবেজিয়াৰ মাজত নিশ্চিহ্ন মিছিং লিংক আছে
ঘুণাঘুটিত সংযুক্ত কৰা হ'ব। কুমাৰীকাটা আৰু জালহৰ মাজত পাগলাদিয়া নদীৰ ওপৰত 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন গুৰুত্বপূৰ্ণ দলঙেৰে আমি আন এটা মিচিং লিংও সংযুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। PWDয়ে বছৰিকা পথৰ অৱস্থাৰ জৰীপ কৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ ভিত্তিত তেনে প্ৰকল্পসমূহৰ সিদ্ধান্ত লৈছে। অধ্যক্ষ মহোদয়, মই এই কথাৰ প্ৰয়োজন নাই যে ইয়াৰ ফলত ৰাজ্যিক ঘাইপথ, গুৰুত্বপূৰ্ণ জিলাপথ নেটৱৰ্কত ইয়াক উল্লেখযোগ্য উন্নতি আমি দেখিবলৈ পাম। স্বনিৰ্ভৰশীল নাৰী। অধ্যক্ষ মহোদয়, অসমৰ বয়নশৈলীৰ কলাত্মক সংবেদনশীলতা আৰু অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। চাতে শুকোৱা মুঠিতে লুকুৱা বুলি কোৱা অসমৰ পাট কাপোৰে সমগ্ৰ বিশ্বতে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে। চৰকাৰে আৰ্ট ফেল আৰু AGMৰ জৰিয়তে খিলঞ্জীয়া শিপিনীসকলৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্ৰী আহৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰতিষ্ঠানসমূহত শিপিনীসকলক তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বাবে মানসম্পন্ন প্ৰশিক্ষণ দিয়া হ'ব। উৎপাদিত সামগ্ৰীৰ নিৰিখ স্থিৰ কৰিবৰ কাৰণে 4 পৰা 5টা মানসম্পন্ন মাপকাঠি বেঞ্চমাৰ্কৰো ঠিক কৰা হৈছে। প্ৰথম অৱস্থাত এই আঁচনিখনে অধ্যক্ষ মহোদয় 1.23 লাখ শিপিনীক সামৰি লোৱা হ'ব। মই এই আঁচনিখনকো আমাৰ অসমৰ লাখ লাখ শিপিনীৰ চৰণত মই উৎসৰ্গা কৰিছোঁ অধ্যক্ষ মহোদয়। কাৰণ মই এই সদনত মই নিজে দেখিছোঁ অধ্যক্ষ মহোদয়, শিপিনীসকলক এমুঠি সূতা দিয়া হয়, কিন্তু শিপিনীসকল আমি আৰ্থিকভাৱে কিন্তু এইবিলাক আঁচনি গ্ৰহণ কৰি আমি আৰ্থিকভাৱে আমি স্বাৱলম্বী হ'ব পৰা নাই। মই আশা কৰিছোঁ অধ্যক্ষ মহোদয়, এই আঁচনিখনে আমাৰ শিপিনীসকলক তেওঁলোকৰ কেপাচিটি বিল্ড আপ কৰাব, তেওঁলোকক মাৰ্কেট লিংকেজ তেওঁলোকক দিব আৰু তেওঁলোকে নতুন দৃষ্টিভংগীৰে ব্যৱসায়িক ভিত্তিত কাম কৰিবলৈ তেওঁলোকে সক্ষম হ'ব। অসম আৰু অন্যান্য ৰাজ্যসমূহত আৰ্ট ফেড আৰু AGMC জৰিয়তে আনুষ্ঠানিক বাণিজ্য মাৰ্গৰ জৰিয়তে বিক্ৰী কৰিব পৰাকৈ এই উৎপাদিত সামগ্ৰীসকলে এটা ব্ৰেণ্ডৰ ধাৰণা আমি দিছোঁ অধ্যক্ষ। আমাক বস্তুবিলাক বিক্ৰী কৰিবলৈ হ'লে এটা সুনিৰ্দিষ্ট ব্ৰেণ্ড লাগে, যাতে আমাৰ উৎপাদিত সামগ্ৰীবিলাক তেওঁলোকে প্ৰডিউচ কৰা সামগ্ৰীবিলাক যাতে ব্ৰেণ্ডৰ জৰিয়তে যাতে আমি বিক্ৰী কৰিব পাৰোঁ, এই আঁচনিত তাতো ইয়াত অন্তৰ্ভুক্ত হৈ আছে। ৰাজ্যখনৰ বাহিৰত থকা সকলোবোৰ অসম ভ্ৰমণত গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত আৰু বিক্ৰী কেন্দ্ৰবিলাক খোলা হ'ব। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি কৰিবলৈ হ'লে বাণিজ্যিক পৰ্টেল আৰু এপ্লিকেশ্যন উত্থাপন কৰা হ'ব। লগতে হস্ততাঁত পৰ্যটনৰ প্ৰসাৰ ঘটোৱা হ'ব, যি যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰি এক অতিৰিক্ত ব্যৱসায়ৰ বাণিজ্য মাৰ্গ হৈ উঠিব। আৰু লগতে অধ্যক্ষ মহোদয়, আমাৰ অসমৰ শিপিনীসকলে গামোচা বয়, আমাৰ বিভিন্ন শিপিনীসকলে আমি আৰণাই বয়। গতিকে আমাৰ অসমখনত আজি আমি এই শিপিনীসকলক আমি আগবঢ়াই নিবই লাগিব। আৰু সেইকাৰণে এই আঁচনিখনৰ জৰিয়তে অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত আমাৰ নিবনুৱা শিপিনীসকলে আমাৰ অৰ্থনৈতিকভাৱে আমি লাভান্বিত হ'ম আৰু লগতে নিবনুৱা আমাৰ যিসকল যুৱতী আছে, মহিলাসকল আছে, আইসকল আছে, অৰ্থনৈতিকভাৱে তেওঁলোক সমৃদ্ধিশালী হ'বৰ কাৰণে তেওঁলোকে সক্ষম হ'ব। ইয়াৰ বাবে অধ্যক্ষ মহোদয়, মই বাজেটত 100 কোটি টকা পুঁজি ধাৰ্য কৰিছোঁ আৰু এইটো কথাও পুনৰবাৰ দোহাৰিছোঁ অধ্যক্ষ মহোদয়, ইয়াৰ বাবে ভৱিষ্যতে যিমান পুঁজিৰ প্ৰয়োজন হ'ব আমি সকলো পুঁজি এই আঁচনিত আমি দিবলৈ চেষ্টা কৰিম।